নাজিৰাত বাজাজ বাইকৰ মেগা ঋণ আৰু এক্সচেঞ্জ মেলা। শাৰদীয় দুৰ্গা উৎসৱৰ প্ৰাক মুহূৰ্তত আপুনি এখন সপোনৰ দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰে নেকি? মাত্ৰ 999 টকাত এতিয়া আপুনি ক্ৰয় কৰিব পাৰিব আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। এই সুযোগ আগবঢ়াইছে দেশৰ আগশাৰীৰ দুচকীয়া বাহন বাজাজ কোম্পানীৰ নাজিৰাৰ বিক্ৰেতা AK অটোমোবাইলছ প্ৰতিষ্ঠানে। 999 টকা, 1999 টকা আৰু 2999 টকা আগধন দি বাজাজৰ বিভিন্ন মডেলৰ দুচকীয়া বাহন অতি সহজ কিস্তিত ক্ৰয় কৰাৰ সুযোগ লাভ কৰক নাজিৰাৰ এই বিক্ৰেতা প্ৰতিষ্ঠান AK অটোমোবাইলৰ পৰা। লগতে যিকোনো কোম্পানীৰ পুৰণি দুচকীয়া বাহন উচিত মূল্যত এক্সচেঞ্জ কৰাৰো সুবিধা আগবঢ়াইছে প্ৰতিষ্ঠানটোৱে। আজি এই মেগা ঋণ আৰু এক্সচেঞ্জ মেলাখনি শুভ উদ্বোধন কৰে নাজিৰা শিমৰুগুৰি উন্নয়ন প্ৰাধিকৰণৰ চেয়াৰমেন ডক্টৰ অজয়লাল বৰুৱাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। আমাৰ এই কাৰ্যসূচী আমি ঠিক আৰম্ভ কৰিছোঁ আজিৰ পৰা। AK অটোমোবাইলৰ তৰফৰ পৰা বাজাজৰ যিকোনো বাইক, পুৰণা বাইক যদি আপোনালোকৰ কাৰোবাৰ আছে সলনি কৰি আপোনালোকে নতুন বাইক ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰিব। আৰু ন্যূনতম ডাউন পে'মেণ্টত আমি 98% লৈকে আমি লোন আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যাৰ চিভিল ভাল, ধৰক চিভিল যদি ভাল আছে 100% আপোনালোকে 100% লোন আমি দিয়া আমি ব্যৱস্থা কৰিছোঁ। ধৰক আমি যেনেকৈ মডেল লৈ বেলেগ বেলেগ আছে 999 টকাৰ পৰা 999 টকা, 1999 টকা, 2999 টকাৰ আপোনাৰ ন্যূনতম ডাউন পে'মেণ্টত আপোনালোকে গাড়ী বাইক আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব। সেইকাৰণে আপোনালোকে অনুৰোধ জনাইছোঁ আমি আজিৰ পৰা 13 অক্টোবৰৰ পৰা 17 অক্টোবৰলৈকে আমি 5 দিনীয়াকৈ ইয়াতে আমি লোন আৰু এক্সচেঞ্জ মেলা আমি আয়োজন কৰিছোঁ। আৰু সকলোকে শুভেচ্ছা জনাইছোঁ, দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আমি যিমানবোৰ অঞ্চলৰ এনেকুৱা কিছুমান ব্যক্তি আছে তেওঁলোকে ধৰক এখন বাইক চলাবৰ কাৰণে তেওঁলোকে আগ্ৰহী, কিন্তু বহুত কিবাকিবি কাৰণত ধৰক বাইক এখন ল'ব নোৱাৰে। সেইকাৰণে বহুত ন্যূনতম ডাউন পে'মেণ্টত যাতে তেওঁলোকে 1000 টকাত ডাউন পে'মেণ্ট দিও তেওঁলোকে ইয়াৰ পৰা বাইক আপুনি এক্সচেঞ্জ কৰি নিব পাৰিব, নতুন ক্ৰয় কৰি লৈ যাব পাৰিব। আপোনাৰ ধৰক বেছি সময় লাগে, খুব বেছি আপোনালোকে আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা বাইক আপোনালোকে লৈ যাব পাৰিব। আমি যিমান পাৰোঁ আমাৰ প্ৰচেছিংটো আজিকালি বহুত ফাষ্ট হৈ গৈছে। আমাৰ বেলেগ ধৰণৰ আমি চিষ্টেম ৰাখিছোঁ। ধৰক আপোনাৰ বাজাজ এলিয়েন্সৰ আপোনালোকে লোন পাব, এক্সিছ আছে, LNT আছে, বেলেগ আমি ফাইনেন্সৰ সুবিধা আছে। বহুত কম সময়ৰ ভিতৰত আধা ঘণ্টা 1 ঘণ্টাৰ আপোনালোকে ইয়াত অহাৰ লগে লগে তাৰপিছত গাড়ী আপোনালোকে ঘৰলৈ আপোনালোকে বাহন যিকোনো কোম্পানীৰ তাত খালি নথি পত্ৰ ধৰক থাকিব লাগিব। কিছুমানে ধৰক আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি আছে আৰু মানে গাড়ীখন চলাব পৰা ব্যৱস্থাত আছে, আপুনি যিকোনো কোম্পানীৰ বাইক আপোনালোকে আনি পুৰণি বাইক ইয়াত দি আপোনালোকে তাৰ হিচাপ কৰিব উচিত মূল্যত আপোনাৰ লৈ যাব পাৰিব। বেলেগ আছে এক্সচেঞ্জৰ, তেওঁলোকে আপোনাৰ উচিত মূল্যত আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। প্ৰথম কথাটো হ'ল আমি এই মেগা লোন এক্সচেঞ্জ মেলা যিখন মানে আমাৰ স্বত্বাধিকাৰী অপূৰ্ব কাকতি সমূহ কৰ্মীবৃন্দ ইয়াত আছে, সকলোকে মই আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ইয়াত গোটেই আমাৰ নাজিৰা শিমলগুৰি ডেভেলপমেণ্ট অথৰিটিৰ মই অধ্যক্ষ হিচাপে এই মাৰ্কেট কমপ্লেক্সৰ যিমানখিনি স্বত্বাধিকাৰী আছে, এমপ্লয়িজ আছে, ষ্টাফ আছে, ইয়াত আহি সকলোখিনি একত্ৰিত হৈছে। আৰু এই যিটো দুৰ্গা পূজাৰ আগমুহূৰ্তত এই যিটো এক্সচেঞ্জ আৰু মানে লোন, মেগা লোন আৰু এক্সচেঞ্জ মেলাৰ যিটো আয়োজন কৰিছে তাৰ কাৰণে মই স্বত্বাধিকাৰ শ্ৰীযুত অপূৰ্ব কাকতিদেৱক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিছোঁ। আৰু ইয়াত যথেষ্টখিনি সুবিধাও আছে। 5 দিনীয়াকৈ তেওঁলোকে আয়োজন কৰিছে, 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে ৰাতিপুৱা 9 বজাৰ পৰা। আৰু এই সুবিধাখিনিৰ ভিতৰত প্ৰথমটো হ'ল যে ইয়াত কম ইণ্টাৰেষ্টত মানে ইয়াৰ পৰা নিব পাৰিব, এক্সচেঞ্জ কৰিব পাৰিব, পুৰণা বাইক দি পেলাই নতুন বাইক নিব পাৰিব। 999 টকা মানে 1000 টকা, 2000 টকা, 3000 টকাৰ ভিতৰত তেওঁলোকে মানে ডাউনলোড পে'মেণ্ট কৰি পেলাই ইয়াৰ পৰা বাইক নিব পাৰিব। নতুন মডেল আহিছে ইয়াত, এই নতুন মডেলখিনি এইটো দিব পাৰিব। আৰু ইয়াত পোৱাৰ লগে লগে এটা প্ৰাইজো দিব, এটা এক্সচেঞ্জ কৰিব বা নতুনকৈ লোৱাৰ লগে লগে এটা প্ৰাইজ গিফ্ট এটাও দিব। ইয়াত মই এটা মাত্ৰ ফোন নম্বৰে মই জানো, অপূৰ্ব কাকতি, সেই ফোন নম্বৰটো মই অলৰেডি যিকেইটা আমাৰ হোৱাটছএপ আছে তাত দি দিম। গতিকে ইয়াত যথেষ্টখিনি ফোন নম্বৰ আছে। গতিকে ইয়াতে আহি পেলাই গোটেই নাজিৰাবাসী বা নাজিৰা সমষ্টিৰ সকলো ৰাইজ ইয়ালৈ আহক, আহি ইয়াৰ পৰা নতুন বাইক লৈ যাওক, পুৰণা বাইকখন দি যাওক। এইটোৱে মই কামনা কৰি মোৰ বক্তব্য ইমানতে
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট।